নিশা হাওৰাঘাট আৰক্ষীৰ গুলীচালনা নিশা গৰু চুৰি কৰিবলৈ আহি হাওৰাঘাটৰ জামুগুৰি মুণ্ডা গাঁৱত হাতেলোতে ধৰা পৰি ৰাইজৰ ৰোষত পৰে এজন এই ঘটনা সংঘটিত হোৱাৰ পিছত হাওৰাঘাট আৰক্ষীৰ এটা দল গৈ উত্তেজিত ৰাইজৰ কবলৰ পৰা যুৱকজনক উদ্ধাৰ কৰিবলৈ যায় যদিও অধিক জটিল হৈ পৰে আৰু উত্তেজিত ৰাইজে ওলোটাই আৰক্ষীক প্ৰহাৰ কৰিবলৈ আহে আৰু শিল দলিয়ায় গণপ্ৰহাৰত গুৰুতৰভাৱে আহত হয় ৩ আৰক্ষী পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক জটিল হোৱাত ঘটনাস্থলীত বকলিয়া আৰক্ষী উত্তৰ বৰবিল আৰক্ষী আৰু হাওৰাঘাট আৰক্ষী উপস্থিত হৈ হাওৰাঘাট আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আটকাধীন চুৰজনৰ নাম কুদুৰাম পূৰ্তি এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য হাওৰাঘাট ধৰিছিলে যে চুৰক ধৰিব গৈছিলোঁ তেতিয়া পুলিচবিলাকে আমাৰ ওপৰত মানে আক্ৰমণ কৰিছে পিছত আমি মানে চোৰটো হৈ থাকে এই চোৰৰ কাৰণে আমাৰ গাঁৱত গৰু চোৰ পুহিবই নোৱাৰোঁ আমি গৰীব দুখীয়া মানুহ হয় না আৰু কি ক'ম আৰু ক'বলৈতো পুলিচ কিন্তু আমাৰ পাব্লিকৰ লগতো নাইনচাফি কৰিছে বেয়াকে মাৰিছে মাৰিছে সিহঁতৰ পিষ্টলৰ লগতো মাৰিছে আৰু পিঠিটো আপোনালোকে চাইছে গুলিও ফুটাই দিছে গুলিও মাৰিছে সিহঁতে সিহঁতে আমাৰ মাৰিবৰ কাৰণে গানটো ওলাইছিলে আমি এইটো বিষয়টো জানিবলৈ চেষ্টা কৰিছিলোঁ পিছত আকৌ আমাৰ ওপৰতে সিহঁতে আক্ৰমণ কৰি দিলে কেইটা গৰু চুৰি হৈছিল যোৱাকালি 2টা গৰু চুৰি হৈছিলে হাতে লোটে ধৰিছে নেকি লৈছে মানে আমাৰ লগৰ নহয় এইটো বিহাৰী বস্তি কেইজনমান আছিলে সিহঁতে এই নদী কিনাৰত চৌটোত ধৰিছে গৰুৰ লগত মানুহ ধৰিছে এটা গৰুটো লৈ গ'ল আৰু এটাটো বাচিলে গৰুটো পাইছে সিহঁতে এটাটো লৈ গ'ল আৰু কেইজন যুৱক আছে যুৱকটো চোৰৰ লগততো 3জনমান আছে নেকি এটা ধৰা খাইছে কিন্তু চোৰটো কথাটো ওলাই আছিলে এইটো সময়তে পুলিচ আহি পালে চোৰটো ক'ৰ হয় চোৰটো আমাৰ গাঁৱৰে হয় আপোনাৰ গাঁওখনৰ নাম আমাৰ গাঁৱৰ নামটো জামুগুৰি মুণ্ডা গাঁও চুৰজনৰ নাম কি চুৰজনৰ নামটো কুদুৰাম পূৰ্তি হয় এতিয়া আপোনালোকে কি কৰিব এতিয়া কি কৰিম আৰু এতিয়াতো চোৰক লৈ আনিলেতো ভালে হ'ব চোৰক আনি কি কৰিম আমি আইনে ব্যৱস্থা কৰিব এইটো যাৰ ক্ষতি হৈছে তাক ক্ষতিপূৰণটো দিব লাগে আমাৰ হিচাপত আৰু আমাৰ গাঁৱৰ বহুত ল'ৰাক মাৰ খাইছে বহুত ল'ৰাই মাৰ খাইছে প্ৰায় 15-16জনমান মাৰ খাইছে পুলিচৰ হাতৰ পৰা পুলিচে মানে লাঠি চাৰ্জ কৰি আছে মানে একদম উল্টা ফুল্টাকে মাৰি আছে পুলিচে মানে আমাৰ গাঁৱৰ যুৱকজনক ৰাতি কিমানমান পুলিচ আহিলে ৰাতি 3টা গাড়ী হাওৰাঘাটৰ প্ৰথম আহিছে নেক্সট টাইমত দেৱস্থান হ'ব তাৰপিছত বকলিৰ পৰা দেৱস্থান ক'ত 3টা গাড়ী আহিছে মানে কম হ'লেও 30জনমান পুলিচ আছিলে 30জনমান পুলিচ হ'লেতো লাঠিটো চবৰ হাতত থাকিব শূন্যলৈ গুলীচালনা কৰিছে গুলীটো চলাইছে ৰাইজে পুলিচক আক্ৰমণ কৰিছে নেকি ৰাইজেতো পুলিচক আক্ৰমণ কৰা নাই ৰাইজে পুলিচক কেলে আক্ৰমণ কৰিব এইটো কানুন নহয় না সিহঁতেতো আমাৰ সেৱা কৰি আছে